বন্ধু বান্ধৱীসকল আগৰ হিতেনৰ সোধা আপোনালোকক প্ৰশ্নটো আছিল ঢোলৰ মাৰিডালৰ আন এটা নাম কি এই প্ৰশ্নটো শুদ্ধ উত্তৰটো হ'ল মাহিতা এই প্ৰশ্নটো শুদ্ধ উত্তৰ দিয়া সকলৰ নাম হ'ল উপাসনা মেধি গাৰ্ডিয়ান FF জেলিমা বেগম PB কিয়েতন টিভি আৰু ড্ৰিছ টান্টা আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট কৰি জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত আপোনালোকৰ বাবে বিহুৰ লগত জড়িত 10টা জানিবলগীয়া প্ৰশ্ন উত্তৰ আগবঢ়াইছো আৰু প্ৰত্যেকটো প্ৰশ্ন উত্তৰ দিবলৈ আপোনালোকৰ হাতত থাকিব 5 ছেকেণ্ড কৈ উত্তৰ দিবলৈ যদি 5 ছেকেণ্ডতকৈ অধিক সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টো পজ কৰি ল'ব আৰু ভিডিঅ'টো শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন আগবঢ়াইছো প্ৰশ্নটো শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব আমি অহাইতেনৰ শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম উল্লেখ কৰিম আহকচোন পলম নকৰি প্ৰশ্নকেইটাৰ ফালে আগবাঢ়ো প্ৰথম প্ৰশ্নটো হ'ল ডেকাসকলে বজোৱা গগনাবিধৰ নাম কি সময় আৰম্ভ আপোনালোকে এনে ধৰণৰ 10টা বিহুৰ লগত জড়িত প্ৰশ্ন উত্তৰ জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব এই প্ৰশ্নৰ উত্তৰটো হ'ল ডেকাসকলে বজোৱা গগনাবিধৰ নাম হ'ল ৰামধন গগনা 2 নম্বৰ প্ৰশ্ন হুতুলি কেই প্ৰকাৰৰ আৰু কি কি সময় আৰম্ভ এই প্ৰশ্নৰ উত্তৰটো হ'ল হুতুলি 3 প্ৰকাৰৰ বিহুৱতী হুতুলি পখী হুতুলি আৰু পিঠা হুতুলি 3 নম্বৰ প্ৰশ্ন অসমীয়া বিহু নৃত্যক ৰাজহুৱা মঞ্চত প্ৰথমে কোনে অৱতীৰ্ণ কৰাইছিল সময় আৰম্ভ এই প্ৰশ্নৰ উত্তৰটো হ'ল ৰাধা গোবিন্দ বৰুৱা তেওঁ অসমীয়া বিহু নৃত্যক প্ৰথমে ৰাজহুৱা মঞ্চত অৱতীৰ্ণ কৰাইছিল 4 নম্বৰ প্ৰশ্ন হুতুলিত কেইটা বিন্ধা থাকে আপুনি জানেনে এই প্ৰশ্নৰ উত্তৰটো হ'ল হুতুলিত 3টা বিন্ধা থাকে 5 নম্বৰ প্ৰশ্ন মহৰ শিঙ পেপাৰ বাবে সাধাৰণতে কেনেকুৱা মহৰ পৰা লোৱা হয় সময় আৰম্ভ এই প্ৰশ্নৰ উত্তৰটো হ'ল মহৰ শিঙৰ পেপাৰ বাবে সাধাৰণতে গেয়া মহ মানে ডেকা মহৰ পৰা লোৱা হয় 6 নম্বৰ প্ৰশ্ন গগনা কেই প্ৰকাৰৰ আৰু কি কি সময় আৰম্ভ আপোনালোকে মোৰে প্ৰশ্নকেইটা চাই যদি ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব এই প্ৰশ্নৰ উত্তৰটো হ'ল গগনা 2 প্ৰকাৰৰ লাহৰি বা ৰূপহী গগনা আৰু ৰামধন গগনা 7 নম্বৰ প্ৰশ্ন ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোৰ নাম কি সময় আৰম্ভ এই প্ৰশ্নৰ উত্তৰটো হ'ল ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোৰ নাম হ'ল বাইখু 8 নম্বৰ প্ৰশ্ন বহাগ বিহুৱে কিহৰ আগমনৰ সূচনা কৰে সময় আৰম্ভ এই প্ৰশ্নৰ উত্তৰটো হ'ল বহাগ বিহুৱে অসমীয়া নৱবৰ্ষৰ আগমনৰ সূচনা কৰে 9 নম্বৰ প্ৰশ্ন বিহু সন্মিলন প্ৰথমবাৰৰ বাবে ক'ত আয়োজন কৰা হৈছিল সময় আৰম্ভ এই প্ৰশ্নৰ উত্তৰটো হ'ল 1950 চনত গুৱাহাটী লতাশিলত ৰাধা গোবিন্দ বৰুৱাৰ উদ্যোগত অসমত প্ৰথমবাৰৰ বাবে বিহু সন্মিলন আয়োজন কৰা হৈছিল 10 নম্বৰ আৰু অন্তিম প্ৰশ্নটো হ'ল গামোচাত তোলা ফুলবোৰত সাধাৰণতে কিয় ৰঙা ৰং দিয়া হয় আপুনি কেতিয়াবা ভাবি চাইছেনে এই প্ৰশ্নৰ উত্তৰটো হ'ল জনবিশ্বাসৰ অনুসৰি ৰঙা ৰংটো হ'ল উৰ্বৰতাৰ প্ৰতীক হেহে গামোচাত সাধাৰণতে ফুল তোলাৰ বাবে ৰঙা ৰংটো নিৰ্বাচন কৰা হয় বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে এইটো প্ৰশ্ন কোনবিধ চৰাই আনৰ বাহত কণী পাৰি পোৱালি জগায় এই প্ৰশ্নটো শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট কৰি জনাব আমি অহাইতেনে শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম উল্লেখ কৰিম ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথম আহিছে তেন্তে এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ প্লিজ নাপাহৰিব